গাইজ মই ৰূপম আৰু আপোনালোকে চাই আছে ৰূপম ব্লগ ইউটিউব চেনেল। তো আজি ক'ত গৈ আছো ভিডিঅ'টো শেষলৈ চাই থাকক। আহি পাই গলো ৰঘুনন্দনপুৰ। এইটো দুৰ্গা মন্দিৰ হয়। তো ইয়াৰ পৰা লেফ্ট ল'ব লাগিব, লেফ্ট ল'ব লাগিব। আমি ল'লো লেফ্ট টাৰ্ণ। তো ক'লৈ গৈ আছোঁ তো আগলৈ ভিডিঅ'টো চাই থাকক। গৈ আছোঁ গৈ আছোঁ বজাৰলৈ। তো বজাৰলৈ গৈ আছোঁ। মোৰ লগত আছে মটৰ ব্লগাৰ নয়ন চৌধুৰী। গৈ আছোঁ বজাৰলৈ। বজাৰ তেনেকুৱা ভাল নহয়, সেমেকীয়া হয়। তো মানুহ বহুত কম। বজাৰৰ মাজতে এইটো লক্ষী মন্দিৰ আছে দেই। এই যে চব্জি বজাৰ পাইছোঁ। মাংস বেগনা বজাৰ হৈ গ'ল। তো কি ল'লোঁ অলপ আগত দেখাই আছোঁ। বজাৰৰ পৰা কি ল'লোঁ। গাইছ পথাৰৰ মাজত অলপ ৰখাৰ কাৰণ হ'ল এইটো নয়ন দেই। ৰখাৰ কাৰণ হ'ল মানে বজাৰৰ পৰা কি আনিলোঁ দেখাব লাগিলে। এখন পথাৰ হয়, ডাঙৰ পথাৰ চাই ল'ব পাৰে। এখন ডাঙৰ পথাৰ। বজাৰৰ পৰা আহি ইয়াত ৰখিলোঁ। এইটো বজাৰৰ পৰা আনিছোঁ কি বস্তু চাবানে? এই বজাৰৰ পৰা লৈ আহিছোঁ এইটো মুৰ্গী। এইটো বজাৰত অহাৰ মেইন উদ্দেশ্য হৈছে এই মুৰ্গী। আজি পাৰ্টি হ'ব এই নয়নহঁতৰ ঘৰত। এই মুৰ্গী এইটো আনবা গৈছোঁ বজাৰত। তো অলপ
তো ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ৰূপম ব্লগ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিব। বাই বাই।